একদম স্পষ্ট, ইয়াতে কোনো ধৰণৰ হেৰি নাই। খালি এইটোৱেই নহয়, আজি আপোনালোকে জানে কিছুদিনৰ পৰা ধাৰাসাৰভাৱে আমাৰ ইপিপিএল দলত জইন কৰি আছে, সমৰ্থন কৰি আছে। আৰু ভিতৰতো বহুত আমি দেখিছোঁ, আমাৰ নাঙ্গল ভাঙাই হওক, ছাতিপুৰে হওক, ভৱানীপুৰে হওক, যিটো LOCত আমাৰ চিডলি সমষ্টিৰ 19 নং চিডলি সমষ্টিৰ যিমান ভোটাৰ আছে, বেছিভাগ মানুহে এইবাৰ চিন্তা কৰি আছে যে BTCৰ পৰা একদম পুৱলীয়ে পখিলে যেনেকৈ BJPক আমি উৎখাত কৰি দিছোঁ, তেনেকৈ এইবাৰ BPFক উৎখাত কৰি দিব লাগে কাৰণে সেইটো ষ্টেণ্ড লৈছে। ইপিপিএলৰ প্ৰাৰ্থী আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰক ট্ৰেক্টৰৰ ছবিত ভোট দি জিতাই দিব। একদম চিডলি সমষ্টিত যেনেকৈ আমি 80% ভোট দি জিতাই দিছিলোঁ পানীৰামক, এইবাৰ সিহঁতি একদম 99% ভোট লৈ আনি জিতাই দিব বুলি এটা প্ৰতিশ্ৰুতি দিলে। হয়, আজি আপোনালোকে দেখিবলৈ পাইছে বা ৰাইজে দেখিছে, এই আমাৰ এই ল'ৰাবিলাকে আমাৰ চিডলি যি LAC চিডলি সমষ্টিৰ বিভিন্ন জাগাৰ পৰা আহি মানে বিগত দিনত BPFৰ হৈ কাম কৰিছিল। এই হেতি মানে BPFৰ পৰা একদম ওলাই আহিলে, আজি ওলাই আহি মানে সৰ্বশ্ৰেষ্ঠৰে মানুহ সকলোকে লগত লৈ আজি তেখেতলে আমাৰ ইপিপিএলৰ হৈ কাম কৰিব। আৰু কাম কৰাৰ কাৰণটো কি, আগন্তুক দিনত যি BPFে যি প্ৰতাৰণা কৰিলে ৰাইজৰ লগত, বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ লগত বা বেংগলী মানুহৰ লগত, প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগতে কিন্তু তেখেতসকলে মানে প্ৰতাৰণা কৰিলে, যাৰ কাৰণে সেই মানুহখিনি ক্ষোভিত হৈ BPFৰ পৰা ক্ষোভিত হৈ আজি আমাৰ ইপিপিএল দলত হেতি যোগদান কৰিলে, মুকলিভাৱে সমৰ্থন কৰিলে। ইতিমধ্যে আপোনালোকে জানে অলপ আগত মিডিয়াতো হেতি ক'লে যে আমি এইবাৰ মানে একদম চিডলি সমষ্টিক যেনেকৈ আমি 80% ভোট দি জিতাই দিছিলোঁ পানীৰামক, এইবাৰ সিহঁতি একদম 99% ভোট লৈ আনি জিতাই দিব বুলি এটা প্ৰতিশ্ৰুতি দিলে। ইপিপিএলৰ প্ৰাৰ্থী আমাৰ ৰঞ্জিত বসুমতাৰী ছাৰক ট্ৰেক্টৰৰ ছবিত ভোট দি জিতাই দিব। একদম স্পষ্ট, ইয়াতে কোনো ধৰণৰ হেৰি নাই। খালি এইটোৱেই নহয়, আজি আপোনালোকে জানে কিছুদিনৰ পৰা ধাৰাসাৰভাৱে আমাৰ ইপিপিএল দলত জইন কৰি আছে, সমৰ্থন কৰি আছে। আৰু ভিতৰতো বহুত আমি দেখিছোঁ, আমাৰ নাঙ্গল ভাঙাই হওক, ছাতিপুৰে হওক, ভৱানীপুৰে হওক, যিটো LOCত আমাৰ চিডলি সমষ্টিৰ 19 নং চিডলি সমষ্টিৰ যিমান ভোটাৰ আছে, বেছিভাগ মানুহে এইবাৰ চিন্তা কৰি আছে যে BTCৰ পৰা একদম পুৱলীয়ে পখিলে যেনেকৈ BJPক আমি উৎখাত কৰি দিছোঁ, তেনেকৈ এইবাৰ BPFক উৎখাত কৰি দিব লাগে কাৰণে সেইটো ষ্টেণ্ড লৈছে। আমি আহিছোঁ 15 নং কাজলগাঁও সমষ্টিৰ পৰা আহিছোঁ। আমি আগত BPFক ছাপোৰ্ট কৰিছিলোঁ, এতিয়া আমি BPFক এইকাৰণে ছাপোৰ্ট নকৰোঁ। BPF মানে যিকেইটা হেৰি 28টা পাই কিনে তথাপিও অকলে নকৰি BJPৰ লগত ছাপোৰ্ট হৈ গ'ল, সেইকাৰণে আমি BJPক সমৰ্থন নকৰোঁ, BPFক আমি সমৰ্থন নকৰোঁ। এতিয়া আমি যোৱা যি 4 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে যিখিনি কাম কৰিছে, সেইখিনি কাম আমি দেখা পাই কিনে আমি সন্তুষ্ট হৈছোঁ। এতিয়া আমি আকৌ প্ৰমোদ বড়ো ছাৰক ছাপোৰ্ট কৰিবৰ কাৰণে আমি যুৱ সমাজে উভতি আহিছোঁ। আৰু ইয়াত আমি অকল ছাতিপুৰৰ মানুহেই নহয়, ইয়াত আমি চিডলি সমষ্টিৰ মানুহ 3-4 গ্ৰামৰ মানুহ আছে ইয়াত। আৰু আমি ওলাই আহিছোঁ ইপিপিএলৰ ছাপোৰ্ট কৰিবৰ কাৰণে। আমি যে এইটোও জনাওঁ, এই মাইনৰিটি আমাৰ যিকেইটা আছে সেইকেইটাও যাতে ইপিপিএল দলত ছাপোৰ্ট কৰে, আমি এইখিনিয়ে মাইনৰিটিক আহ্বান কৰিছোঁ। আমি ইপিপিএল ৰঞ্জিত বসুমতাৰী একদম মুকলিকৈ সমৰ্থন কৰিছোঁ, আমি কৰিছোঁ আৰু আমি মাইনৰিটি ভাইসকলক বিনম্ৰৰে অনুৰোধ কৰোঁ যাতে মাইনৰিটি ভাইসকল ইপিপিএল দলক সমৰ্থন কৰে। BJPৰ বিৰুদ্ধে আমি ভোট ইপিপিএলক দিম।